This is Guwahati city. কি মজা লাগছে না একদম জিলিক মিলিক ওজন আছে না নয়া हेलमेट कितना का पड़ा 950 रुपये का पड़ा क्वालिटी एकदम पूरा मजा दे स्टील बार्डर হয় 950 টাকা বেলেগত নাপায় গুৱাহাটীৰ কাৰণে বেছি গুৱাহাটীৰ কাৰণে দাম বেছি পৰছি নাই কমত পাইছে মানে বেলেগত এইটোৱে 950 টাকা লৈছে এইটো আৰু 950 টাকা কিমান হাই কোৱালিটিৰ মজা দে অঁ ঠিক আছে বক্স লৈ ল'লো অঁ বুক ল'ব আহিছিলোঁ ফেঞ্চি বজাৰ দেখিছে বুক বজাৰ আছে কাপোৰ চালোঁ মোজা ল'লোঁ য়েছ ফেঞ্চি বজাৰৰ পৰা এইফালেদি ওলাই আহিলোঁ ল' পঢ়িব ওলাইছোঁ এই তিনিখন কিতাপত 1760 টকা দি তিনিখন কিতাপ ল'লোঁ এখন আছে 800 সামথিং 800 সামথিং মানে মানে লাগনে वाला है अभी 2000 সামথিং হৈছিলে ডিছকাউণ্ট লগাই কিনে 1760 টকাত কৰি ল'লোঁ আৰু ল' পঢ়িবা ব্ৰ এই পঢ়িম বন্ধু উপায় নাই উপায় নাই লেটছ গ' টু ৰুম মানে ইয়ে আজি ৰুম চাব আজি ৰুম চাম গুৱাহাটীত কোনফালে পাওঁ বুকছ ল'ব যায় ফেঞ্চিৰ পৰা আহি ৰুমত গ'লোঁ মানে ৰুদ্ৰনগৰ ৰুমৰ পৰা আহি সিধা কফি খাম বুলি আহি গ'লোঁ দেখিছে এয়া কফি খাই পেলাই পায়ৰ ৰুম বিচাৰি আছোঁ ৰুম পোৱা নাই পূৰা একদম পূৰা মাইণ্ডছেট হৈ গৈছে পাবি অলপ বিচাৰিব লগা হয় অঁ ইয়াতে সহজত নাপায় বহুত দামী দামী ৰুম পায় কম দামী নাপায় গাইজ গুৱাহাটীত ঘূৰি আছোঁ মানে ৰুম বিচাৰি বহুত কলনীত ঘূৰিলোঁ ৰুমে পোৱা নাই আৰু এতিয়া হাইৱে দি যায় আৰু এটা কলনীত সোমাম কলনীত সোমাই ৰুম বিচাৰিম গুৱাহাটীত ৰুম বিচাৰি পোৱা সহজ নহয় ভাই গুৱাহাটীত ৰুম বিচাৰি পোৱা বহুত টান ৰ'বক ঘূৰাই লওঁ ইউটাৰ্ণ এটা লৈ লওঁ এই দেখিছে এই এনেকুৱা গলি বিচাৰি আছোঁ ৰুম কিন্তু বৰ্তমানে পোৱা নাই লাকি বুলি কি বুলি ক'ম আনলাকি আমি এনেকুৱা গলি বিচাৰি আছোঁ ধুনীয়া গাড়ী দেখিছে গলি বিচাৰি আছোঁ বৰ্তমানে পোৱা নাই এই এনেকুৱা গলি ইয়াতে এটা ৰুম চালোঁ এই লোকেশ্যনটো এইটো টুলেট বুলি মাৰা আছিল দেখাইছিলে ৰেণ্টটো ক'লে 4500 আৰু চাইজটো হ'ব 10x10 বুলি ক'ব পাৰি 10x11 ধৰি থওক 4500 ৰানিং ৱাটাৰ চববিলাক ৰুমটো দেখাব নোৱাৰিলোঁ কাৰণ আন্ধাৰ হৈছিল বাল্ব চাল্ব নাছিলে আৰু গুৱাহাটী হয় গুৱাহাটী তাৰ কাৰণে বহুত দাম ইয়াত ৰুমবিলাক ভাইৰ মাথা গৰম হৈ গৈছে দিছ ইজ গুৱাহাটী চিটি কি মজা লাগছে ন একদম জিলিক মিলিক সন্মুখত পাহাৰ আছে বিল্ডিং তৰা জিলিকি থকা যেন লাগিছে নে কেনেকুৱা ভাল লাগিছে টিভি টাৱাৰত আহি পেলাই চাব আহিছিলোঁ মানে ৰুম বিচাৰি নাপালোঁ ভাইৰ পালোঁ মানে বহুত দাম সেয়েহে একবাৰ ফুৰি আহোঁ বুলি কিনে ইমান ৰাতিও হোৱা নাই গাইছ দেখিছে টিভি টাৱাৰ কালিৰ পৰা আৰু কলেজলৈ বুলি প্ৰথম ব্লগ আৰম্ভ কৰিম আজিলৈ মানে বাই বাই